এতিয়া মই ধুনীয়া হৈ দিছো আমাৰ মায়ে মানে মোক ধুনীয়া কৰি দিছে আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকিব লাইক সাবস্ক্রাইব কৰি দিবা আমাৰ ঘৰটো চাওক আৰু আমাৰ কপা ফুলবোৰ চাওক এয়া গোবৰ দি থৈ দিছে মানে কপালবোৰ গাইছ এতিয়া মই ধুনীয়া হৈ লৈছো আমাৰ ঘৰটো দেখিছে নে হৈছে গিয়া আৰু অকমান আছে মানে আজি আমাৰ ফুলনিবোৰ চক এইবোৰ চক এইবোৰ দেখিছে নে এইবোৰ আৰু আমাৰ লাই শাকবোৰ গছকি পেলাইছে আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকিব আৰু আমাৰ এইফালে আছে ভেন্দি গছ আমাৰ এজোপা আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকিব আৰু লাইকটো সাবস্ক্রাইব কৰি দিব আৰু এতিয়া আমি বাটে যাম আৰু আমাৰ মাও ধুনীয়া হৈ আছে আৰু মৰু লালু আমাৰ ধাননিবোৰ চক এয়া আৰু আমাৰ মানে হাতিয়া ঘৰবোৰ হাতিয়া মানে আমাৰ ধানবোৰ গছকি পেলালে এটা আছে দেখাই দিছো ৰব এইটো আমাৰ পুখুৰীটো আৰু আমাৰ আৰু ধাননিবোৰ আছে আৰু আমাৰ এতিয়া আমি বাটে গৈ আছো বলক আপোনালোকে যাও হেল্ল' গাইস এতিয়া আমি আমাৰ পুখুৰীটো দেখাই দিও এইটো চক আৰু আমাৰ ধাননিবোৰ দেখিছে নে এয়া এইটো আপোনালোকে কি হয় জানে নে নাজানে হাতী ভেকুৰী বোলে এইটো আৰু আমি এতিয়া বাটে গৈ আছো আৰু আমাৰ ভিডিঅ'বোৰ চাই হেল্ল' গাইস এতিয়া আমি বাটে যাবলৈ লৈছো আমাৰ ধাননিবোৰ চক আৰু এতিয়া আমি বাটে গৈ আছো আৰু তন্য হাতত মানে জিলিক জালাক লগালে আৰু আমাৰ জিলিক জালাক লগালো আৰু এতিয়া আমি বাটে গৈ আছো হেল্ল' গাইস এতিয়া আমি ঘৰলৈ যাবলৈ লৈছো এই আমাৰ বন গুটি এইবোৰ আপোনালোকে নুচুব নহয় চুলে একদম লাগি যাব গাইস এৰুৱাব নোৱাৰি আৰু খজুৱাব আৰু এতিয়া আমি ঘৰলৈ গৈ আছো আপোনালোকে চাই থাকিব ৰব আমি গৈ আছো কলে চাই থাকক ভাগিনী হাতৰ ফুল দেখিছে নে আপোনালোকে এই ফুলবোৰ দেখিছে নে এইবোৰ কাৰ ঘৰ আপোনালোকে নাজানে নেকি তন্ময় হাতৰ ঘৰ হাই হেল্ল' গাইস এতিয়া আমি ঘৰলৈ যাবলৈ লৈছো
এতিয়া আমাৰ ঘৰলৈ যাবলৈ লৈছো চাকিটাকে মায়ে জ্বলাব আৰু সেই ভিডিঅ'টো মই দেখাই দিছো আৰু আজি দাদাহঁতৰ ঘৰলৈ যাম আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকিব আৰু আমাৰ ককা এজন হয় আকৌ আৰু এতিয়া আমি ঘৰলৈ গৈ আছো আপোনালোকে চাই থাকিব আৰু লাইকটো চাকি জ্বলাবলৈ গৈছো এতিয়া আমি চাকি জ্বলাবলৈ গৈ আছো ৰ'ব আপোনালোকে চাই হ'ব দে জ্বলাই ললো এই চক আকৌ এইফালেও জ্বলাই ললো আৰু আমাৰ এই চক ইমান বোকা পানী দেখিছেনে আপোনালোকে আৰু আমাৰ চক কি দেখিছে আপোনালোকে আৰু এই লাইটটো চক আৰু আমাৰ এতিয়া মায়ে চাকি গছ জ্বলাবলৈ লৈছে দেখাইছো ৰ'ব মানে জ্বলাবলৈ দিগদাৰ হৈছে আজি ক'ত জ্বলাও লাগিছে আপোনালোকে জানেনে ভিতৰত জ্বলাব লাগিছিলে আমিতো ভিতৰত জ্বলাব লাগিছে আৰু পাপাহঁতে বাহিৰত জ্বলালে আকৌ এতিয়া বৰষুণত তিতি যাব সেইখিনি আকৌ জ্বলাই থাকিব লাগিব পলে নগলে কলগছটো দিবলৈ যাওঁ আৰু এতিয়া এই ফুল যায় দুডাল এতিয়া আমি চাই থকা হওক Diwali, তোমালোকৰ ঘৰলৈ খাইছো আইজো মাতি দিয়াছো ক'ত গ'ল কিবা এটা সন্দেহতেন সাৰপ্ৰাইজ দিবলৈ আহিছো মানে আপুনি থৈ দিবচোন মোলৈ ক'ত আনিছ এটা পূজা দুডাল দিছো আকৌ যাম তো কালে মোলৈ ক'ত ধৰিবই নাজানো আমি এহেঁতৰ লিখা হৈ থাকোঁতে